ৰক্তদান মহান দান আৰু ৰক্তদান কৰি এটা পুণ্য কাম কৰাৰ যেন সকলো অনুভৱ হয়। আমি যেতিয়া ছাত্ৰ আছিলোঁ বা এতিয়া আমি ছাত্ৰ জীৱনত আমি বহুবাৰ ৰক্তদান কৰিছোঁ আৰু এইটো এটা মানসিক অত্যন্ত শান্তি পোৱা যায়। আৰু বিশেষকৈ আজি জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন আৰু জুবিন দাই সদায় মানুহক সহায় কৰি ভাল পাইছিল, আৰ্তজনক সহায় কৰি ভাল পাইছিল, দুখীয়া মানুহক সহায় কৰি ভাল পাইছিল। গতিকে আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশে জুবিন দাৰ 53 সংখ্যক জন্মদিনত লগত সংগতি ৰাখি অসমৰ 53টা স্থানত আজি আমি ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ। গতিকে এইটো এটা খুব সুন্দৰ কাৰ্যসূচী। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আজি অত্যন্ত প্ৰবল উৎসাহেৰে এটা অগতানুগতিক কাৰ্যসূচীৰে জুবিন দাক প্ৰকৃতভাৱে এটা সুন্দৰ সন্মান জনাই আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছে। খুব সুন্দৰ কাৰ্যসূচী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ আগ্ৰহ যে আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে জুবিন দাৰ জন্মদিনটো এটা ৰক্তদানেৰে আমি উঠি অহা নতুন প্ৰজন্মক উৎসাহিত কৰাৰ লগতে দুখীয়াসকল আৰ্তজনক আমি সহায় কৰাৰ মানসিকতা এটা মানসিকতা যে সৃষ্টি হয় তাকে আমি কৰিছোঁ। আৰু মই ভাবোঁ যে আজি সমগ্ৰ অসমত 5,000তকৈ অধিক আমাৰ দলীয় কাৰ্যকৰ্তাই ৰক্তদান কৰিছে আৰু এতিয়া খুব এটা মহৎ কাৰ্যসূচী। মই ডিব্ৰুগড় জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক এই মহান কাৰ্যসূচী খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।